হেল্ল' এভৰিৱান, মই আছোঁ এতিয়া সৰিয়হৰ ওচৰতে। মানে কি আজি আপোনালোকক মাফলাৰ কেইখনমান দেখুৱাম। মানে দুদিনমান হ'ল বাৰু মই মাফলাৰ কেইখনমান বনাইছোঁ। কেইখন বনাই হ'ল আপোনালোকক এতিয়া দেখুৱাম বা ষ্টাইল কেনেকুৱা হৈছে সেইবিলাক চব দেখুৱাম। বৰ বেছি দেৰি নকৰি আহক ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা আৰম্ভ কৰোঁ। ফাৰ্ষ্টতে আপোনালোকক দেখুৱাইছোঁ এইখন ছানফ্লাৱাৰ থিমৰ। এইখন মই কেনেকুৱা হয় লৈ দেখাইছোঁ। ওখ মানুহ হ'লেও ল'ব পাৰিব, চাপৰ হ'লেও একেলগে ল'ব পৰাকৈ বনাইছে। এইখন ভাল লাগিছে নে কমেণ্ট কৰিব। মোৰ লগত ভাল নালাগিব পাৰে, কিন্তু আপোনালোকৰ গাত ভাল লাগিব। তাৰপিছতে দেখুৱাইছোঁ ক্ৰীম কালাৰৰ দুখন মাফলাৰ। তাৰপিছতে চব কাপোৰৰ লগতে মানে পিন্ধিলে ভাল লাগিব। এয়া চাওক ভাল লাগিছেনে? মৰম লাগিছে মানে কালাৰটো বহুত। ক্ৰীম কালাৰ যিহেতু হয়, ক্ৰীম কালাৰ চবৰ লগতে ভাল হয়। দুখন হ'ল, এইখন আৰু এইখন। এইফালে পিংক কালাৰ, ক্ৰীম কালাৰ আৰু কফি কালাৰ, তিনিটা কালাৰ মিক্স কৰি বনাইছোঁ। আৰু এইখিনিতে পিংক কালাৰ আৰু এটুকুৰা লাগিছিলে নোযোৰা হৈ গ'ল। এতিয়া সূতা আনি আছে, অলপ পাছতে আহিব। তাৰপিছত আকৌ বনামগৈ। এই কালাৰটো বহুত মৰম লগা হৈছে। ফাইনেলত কেনেকুৱা হয় যদি দেখাব পাৰোঁ আপোনালোকক দেখুৱাম। এইখনো বহুত মৰম লাগিছে, চাওক। এইখন লাষ্ট আপোনালোকক দেখুৱাবলগীয়া। এইখন হৈছে ভাইৰেল হৈ থকা ৰেড কালাৰ মিকাছা স্কাৰ্ফখন। এইখন চাওক কি ধুনীয়া কালাৰ। মোৰ এই কালাৰটো বেছিকৈ ভাল লাগে। আপোনালোকৰ ভাল লাগে নে কমেণ্ট কৰিব। বাৰু আপোনালোকৰ আজি মোৰ মাফলাৰৰ কালেকশ্যনকেইটা কেনেকুৱা লাগিলে ক'ব। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব। যদি আপোনালোকৰ কাৰোবাৰ প্ৰয়োজন হয় তেনেহ'লে DM কৰিব। ধন্যবাদ।